हेलो एवरीवन स्वागतम जनाइছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে মোৰো ভালে বাৰু আৰু আজি বহুত বেছি ভাল লাগি আছে কাৰণ আজি আছে ভাইজানৰ নিকাহ হ'ব তাত আমি যাবৰ কাৰণে ৰেডি হৈ আছোঁ আৰু বাও ৰেডি হৈ আছে আৰু আপোনালোকক প্ৰথমৰ পৰা শেষলৈ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম তো আপোনালোকে স্কিপ নকৰাকৈ চাই যাব ভিডিঅ'টো আৰু ইফালে পপি ৰেডি হৈ গ'ল ইফালে ভিন্ডো পেহী আৰু এইটো এটা ভিন্ডোই হয় আৰু লগতে বাহত গোটেইবিলাক ৰেডি হৈ আছে ইফালে ভাইজান ৰেডি হৈছেই আৰু ইফালে আমাৰ যোৱাৰ কাৰণে তৈয়াৰী চলি আছে আৰু গাড়ী আহি পালে তো এতিয়া যাম আপোনালোকক দেখুৱাই থাকিম কইনা ঘৰৰো ভিডিঅ' মই আপোনালোকক চেষ্টা কৰিম দেখুৱাবলৈ তো আপোনালোকে চাই থাকিব ভিডিঅ'টো गाइज बहु रेडी हो गल और आमी गोटेखिनि रेडी हुआ हो गल एतिया गाड़ीत उठिब बाकी आछे एतिया जा या बाव रेडी हो गल Có phải có thêm buổi ban nhật bạc này xuống. Không là có thằng nào. Buổi ban nhật bạc bạc. Chạy rồi mà thách tay ăn lắc rồi. Nó kia mà bị cho họ rồi. एक दो हम दाने আৰু গাইজ ভাইজানৰ ৰেডি হৈ গ'ল আৰু কমেণ্টত জনাব ভাইজানৰ কেনেকুৱা লগা হৈছে আৰু ইফালে গাড়ী ৰেডি হৈ আছে আৰু বৌ ৰেডি হৈ গ'ল এতিয়া গাড়ীত উঠিব আৰু গাইজ আমি গোটেইবিলাক গাড়ীত বহি ল'লোঁ আৰু এতিয়া যাম আৰু বাকীবিলাকে নাযায় বেলেগ বেলেগ গাড়ীত যাব টোটেল 5খন গাড়ী যাব আৰু এইখন হৈছে উইংগাৰ আৰু লগতে মাৰুতিও যাব 4খন এতিয়া বাও অকণমান ৰেকৰ্ড কৰি দিলে বাৰফলৰ পৰা আৰু আমি বহি আছোঁ গোটেইকেইটা আছে ধুনুবেটা আৰু তাৰ আব্বা মোৰ ভাইজান হয় ধুনুবেটাৰ বহুত বেছি ভাল লাগি আছে আজি তাৰ আব্বাৰ লগত আজি বহুত দূৰ ৰাস্তা যাই থাকিব যে তো সি বহুত হেপি আৰু হাঁহি আছে আপোনালোকে দেখিছে ইফালে ভিডিঅ'টো আপোনালোকে চাই থাকিব দেখুৱাই থাকিম আপোনালোকক কইনাৰ ঘৰৰ বনাই নি আপোনালোকক দেখুৱাম কি হয় আৰু গাইজ আমি কইনাহঁতৰ ঘৰ আহি পালোঁ আৰু এতিয়া নুমিলোঁ আৰু ভাইজানহঁতৰ গাড়ীখন আহি পোৱা নাই তো সেইটো কাৰণে অকণমান ৰখি দিলোঁ আৰু এতিয়া বহুত বেছি দেৰি হ'ল এতিয়া আমি আৰু ৰখি নাথাকোঁ ভিতৰৰ ফালে আমিও যাওঁ আৰু গাইজ আমি ভিতৰৰ ফালে সোমাই আহিলোঁ আৰু ইফালে এইটো ৰুমত আমাক বহিব দিছে আমি গোটেইখিনি এতিয়া বহি মেলি লওঁ আৰু আপোনালোকক দেখুৱাই থাকিব কইনা এতিয়া আহিব এইটো ৰুমত তো চাই থাকক ভিডিঅ'টো আৰু গাইজ আমাৰ ফেমিলিটো কেনেকুৱা লগা হৈছে আজি কমেণ্টত জনাবচোন আপোনালোকে আৰু গাইজ আপোনালোকেতো মোক গোটেই দেখা পোৱাই নাই ফ্ৰকটো তো সেইটো কাৰণে মই এখন ফটো দিছোঁ জনাব মোক কমেণ্টত কেনেকুৱা লগা হৈছে আৰু গাইজ চাওক বাই নিজকে চাই আছে ভিডিঅ' কৰি যদিও কইনাৰ ঘৰ আহি পালে
চাই লৈছে আৰু মেকআপটো ঠিকেই আছে নে নাই। আৰু ইফালে আমি গোটেইবিলাক বহি ল'লোঁ। আৰু গাইজ জানেনে বহুত বেছি ভোক লাগিছে। ৰাতিপুৱা উঠিলোঁ, ব্ৰাছ কৰিলোঁ, তাৰপিছত গা ধুই পটাপট ৰেডি হ'বৰ কাৰণে একোৱে নাখালোঁ, টাইম নাপালোঁৱে, ৰেডি হৈ গুচি আহিলোঁ চিধাই। আৰু এতিয়া কি দেই খাওঁ আৰু মানে খাবতো দিবই আহিছোঁ যিটোকে, তো আপোনালোকক দেখুৱাম খোৱাৰ টাইমতো। আৰু ইফালে এইটো হৈছে পেহী, তো চাই আছিল ভিডিঅ' বনাত, মই ভাবিলোঁ অকণমান দেখুৱাই দিওঁ পেহীক। আৰু ইফালে ভাইজান আহি পালে, আপোনালোকক কৈছিলোঁ যে ভাইজানৰ অকণমান দেৰি হৈছিল, তো এতিয়া আহি পালে আমাৰ দৰা। তো আমি অলপমান আগুৱাই আহিলোঁ আগবঢ়াই নিবলৈ। আৰু গাইজ এইখন হৈছে মিঠাইৰ থাল। আৰু এইখন তৈয়াৰী কৰি থাকোঁতে ভাইজানৰ অকণমান দেৰি হৈ গ'ল। আৰু ইফালে বেগবিলাকো তাতেই আছিল গাড়ীখনতে। আৰু আমি আনি আছোঁ বেগবিলাক দাঙি দাঙি। আৰু ইফালে ভাইজানক গেটতে দিলে গামোচা, তো আপোনালোকে দেখি আছোঁ ৰ'ব, গামোচা দিলে। তো এতিয়া ভিতৰৰ ফালে আগবঢ়াই লৈ গ'ল ভাইজানক সিহঁতৰ কইনাহঁতৰ মানুহে। আৰু লগতে আমি ভিতৰৰ ফালে সোমাই যাই আছোঁ। আৰু গাইজ এয়া হৈছে মিঠা আদি কৰি গোটেই মানে বস্তুখিনি আমি এতিয়া ভিতৰৰ ফালে গোটাই দিওঁ। আৰু লগতে আৰু বেলেগ এটা বেগত কইনাক যিখিনি আমি সজাবলৈ বস্তু আনিছোঁ সেইখিনি আছে। আৰু এইটোত তেখেতসকলৰ কাৰণে অনা বস্তুখিনি আছে। এতিয়া আমি দি আহোঁ আৰু গাইজ আমাক খাবলৈ দিলে ফল মূল আদি কৰি। তো আমি এতিয়া খাই আছোঁ। আৰু ধুনু বেটা, মই, পপি বা সৰু মইনা গোটেইকেইটা বহিছোঁ। আমি এইখন টেবুলত বহিছোঁ আৰু ইফালে গোটেইবিলাক বহিছে। তো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু গাইজ পেণ্ডেলৰ কাপোৰটো ৰঙা কাৰণে আমাৰ গোটেই মুখকেইখনো ৰঙাই হৈ গৈছে। দেখিছেনে কেনেকুৱা ৰঙা দেখিছে? আৰু এইটো ইগন'ৰ কৰিব আৰু আপোনালোকে। আৰু গাইজ ফল মূল দিয়া টেবুলখনতে আমাক একেলগে চাহো দি দিলে। আৰু এতিয়া আমি চাহ হ'ব লৈছোঁ। আৰু আপোনালোকক অকণমান নাস্তাখিনি দেখুৱাই দিছোঁ। আৰু গাইজ মই খাই আছোঁ নাৰিকলৰ লাড়ু, কাৰণ মোৰ নাৰিকলৰ লাড়ুটো ফেভৰেট। তো সেইটো কাৰণে নাৰিকলৰ লাড়ুটো মই প্ৰথমতে খাই ল'লোঁ। আৰু গাইজ জনাবচোন আপোনালোকে কোনে কোনে নাৰিকলৰ লাড়ু খাই ভাল পায়। আৰু মোৰ হ'লে বহুত ফেভৰেট কৈছোঁ আপোনালোকক। আৰু এনেকৈ ফেমিলিৰ লগত একেলগে কোনে কোনে যাই ভাল পায় জনাব কমেণ্টত। মোৰ হ'লে বহুত বেছি ভাল লাগে। আৰু গাইজ চাওক, গোটেইবিলাক খোৱাত পূৰা ব্যস্ত, আৰু চাবৰ টাইমেই নাই, পূৰা খোৱাত ব্যস্ত হৈছে। আৰু গাইজ কইনাক কাপোৰ পিন্ধাব টাইম আহি গ'ল। আৰু এতিয়া বাহঁতে কইনাক কাপোৰ পিন্ধাব, আপোনালোকক দেখুৱাই থাকিম যিখিনি পাৰোঁ। আৰু গাইজ পাটৰ চাদৰখন জাপি আছে বাহঁতে। আৰু অকণমান দেখুৱাই দিছোঁ। ইফালে বৌক কাপোৰ পিন্ধাই আছে, তো মই দেখুওৱা নাই। আৰু বৌ বুলি দিলোঁ যিহেতুকে আজিৰ পৰা বৌ হ'ব। আৰু গাইজ কইনাক কাপোৰ পিন্ধোৱা হৈ গ'ল। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব, পাটৰ কাপোৰ এইযোৰ। আৰু গাইজ কইনাক অকল কাপোৰযোৰহে পিন্ধোৱা হৈছে। আৰু যিখিনি আমি গহনা আনিছিলোঁ সেইখিনি পিন্ধাই দিয়া হোৱাই নাই, এতিয়াহে পিন্ধাম। আৰু ইফালে বাই গোটেইবিলাক যোগাৰ পাতি উলিয়াই দি আছে কইনাক দিবৰ কাৰণে। আৰু কি আনিছে আপোনালোকক দেখুৱাই দিছোঁ, মই কৈ নাথাকোঁ। আৰু গাইজ কইনাহঁতৰ ফেমিলি অকণমান দেখুৱাই দিছোঁ, কেমেৰাটো চাৰিওফালে ঘূৰাই দিছোঁ। লগতে এতিয়া আৰু
আৰু গাইজ কইনাক কাপোৰ পিন্ধোৱা হৈ গ'ল আৰু এতিয়া নিয়ম নীতি যিখিনি আছে সেইখিনি কৰি আছে আৰু লগতে এখন আছে মিঠাইৰ থাল দেখুৱাইছোঁ আপোনালোকক এইখন দি দিছে কইনাৰ হাতত আৰু গাইজ যেতিয়া কইনা বহি আছে আপোনালোক দেখুৱাই দিছোঁ অকণমান আৰু ইফালে বই তুলি আছে ফটো আৰু ইফালে বাহঁতে তো গাইজ এতিয়া মই খাই আছোঁ মিঠাই আৰু মিঠাইৰ থালখন যে আছিল তাৰে মিঠাই কইনাক দি উঠাৰ পিছত এতিয়া মিঠাইবিলাক ভগাই দিছে সকলোকে আৰু গাইজ ইফালে বাহঁত বৌ গোটেইকেইটা মিঠাই খোৱাত ব্যস্ত সকলোৱে আৰু মিঠাইখিনি কিন্তু বহুত টেষ্টি আহিছে নাজিয়া পুৰা মিঠাই খোৱাত ব্যস্ত আৰু গাইজ কইনাৰ গোটেই কাপোৰ কানি আমি যিখিনি আনিছিলোঁ গোটেই পিন্ধাই দিয়া হৈ গ'ল আৰু এতিয়া কইনা আমাৰ লগত বহি আছে আৰু গাইজ এতিয়া আহি গ'ল নিকাহৰ টাইম আৰু আপোনালোকক কৈছিলোঁ যে আজি ভাইজানৰ সুন্নতি নিকাহ হ'ব তো এইটো মানে ভিনদেউহঁত গোটেইকেইটা আহিছে এতিয়া মহৰৰ কথা সুধি আছে আৰু যিখিনি নিয়ম নীতি আছে সুধি ল'ব কইনাক আৰু ময়ো ফাৰ্ষ্ট টাইম দেখিলোঁ সুন্নতি নিকাহ তো বহুত বেছি ভাল লাগি আছে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ আৰু কাজি অহাই না কাজি ভাইজানৰ লগত বহি আছে দৰাৰ লগত কিবা কাৰণে দৰাৰ লগত নিয়ম নীতি কৰি আছে আৰু ইফালে আৰু কইনাৰ তাতো আহিব কাজি তো আপোনালোকক দেখুৱাই থাকিম আৰু গাইজ ইফালে কইনাই কৈছে কিমান মহৰ ধৰিছে তো আপোনালোকক নকওঁ আৰু কিমান মহৰ ধৰিলে আৰু এতিয়া মহৰখিনি শুনি লওঁ এতিয়া ভাইজানৰ ওচৰত যাব আৰু তাৰপিছতে কাজি আহিব কাজি অহা ভিডিঅ'খিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু আৰু গাইজ এয়া চাওকচোন ধুনুবেটাক বেগ লৈ পুৰা খোজকাঢ়াত ব্যস্ত আৰু তাই সি নতুনকৈ খোজকাঢ়িব পৰা হৈছে আজি 3 দিনমান হ'ল সি খোজকাঢ়িব পৰা হৈছে নধৰাকৈ তো এইটো কাৰণে খোজকাঢ়ি আছে সি আৰু ইফালে আমাৰ ধুনু ডাঙৰ বেটাও আহি গ'লে সি বোলে কোলাত লয় সি নিজেই সৰু বাচ্চা আছে আৰু কোলাত ল'ব খুজি আছে বহুত বেছি মৰম কৰে সি সৰু বাচ্চাবিলাক পালে আৰু ইফালে আৰু চুনুবেটিক চাওক চুনুবেটিও মানে তলত নমে তাইও তলত নমে গোটেইকেইটা মানে তলত নমিব দিলে বহুত বেছি ভাল পায় ইফালে গা বেয়া গোটেইকেইটা তথাপিতো মানে তলত নমিবই আৰু মৰমো লাগে সৰু বাচ্চা ইফালে চাওকচোন গাইজ একদম বাহিৰত যায় দৌৰি আছে দেখিছে আৰু গাইজ এতিয়া দৰাৰ ওচৰৰ পৰা কাজিয়া আহিল আৰু গোটেইখিনি সোধা পোছা কৰি লৈ আহিলে যিখিনি নিয়ম নীতি আছে আৰু এতিয়া কইনাৰ ওচৰত আহিছে কইনাকো যিখিনি নিয়ম আছে কৰিব দিব আৰু আপোনালোকক দেখুৱাইছে চাই থাকক
আৰু গাইজ এতিয়া আমাৰ নিকাহ হৈ গ'ল আৰু এতিয়া দুৱা ধৰি আছোঁ আমি গোটেইকেইটা আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু আপোনালোকক নিকাহ হোৱাৰ পিছত আমাৰ ভাইজান আৰু বৌৰ এখন ফটো দিছোঁ আপোনালোকে জনাব কমেণ্টত কেনেকুৱা লাগিছে দৰা কইনা আৰু গাইজ ইফালে চাওকচোন এবাৰ গোটেইকেইটা ক্ৰিকেট খেলা চোৱাত ব্যস্ত আজি ক্ৰিকেট খেলা দি আছে আপোনালোক সকলোৱে গমেই পায় আৰু এতিয়া মোবাইল গোটেইকেইটাৰ হাতত আৰু এতিয়া বিয়া খাব আহিছে যে ভাবেই নাই মানে ক্ৰিকেট খেলি আছে আৰু এইটো এটা হ'ল ভাইজান আৰু সেই ক্ৰিকেট খেলা চোৱা নাই কিজানি ফুৰি আছে আৰু গাইজ ইফালে ভাত খাই আছে মতা মানুহবিলাকে আমি মতা মানুহ খুৱাই উঠাৰ পিছত আমি খাম তো আপোনালোকক অকণমান ৰেকৰ্ড কৰি দেখুৱাই দিছোঁ আৰু ইফালে আমাৰ আব্বাকো দেখুৱাই দিছোঁ আব্বা পুৰা খোৱাত ব্যস্ত ইফালে ভাইজান হ'ল গোটেইকেইটা বহি আছে আৰু এই দুটা হৈছে ভাগিন আৰু গাইজ এয়া ৰুমত মাকহঁতে সৰু সৰু বাচ্চাকেইটাক ভাত খুৱাই আছে আৰু ইফালে কোনোবাই কান্দি আছে আৰু কোনোবাই তলত বহি আছে আৰু লগতে কোনোবাই উঠি আছে কোলাত চাওক গাইজ দেখুৱাই দিছোঁ কোনোবাই তাই বোলে আজি ভাত নাখায় আৰু ইফালে বাই খুৱাই আছে ভাত আৰু গাইজ এতিয়া আমি ভাত খাব লৈছোঁ আৰু ইফালে বাহঁত গোটেইকেইটা ভাত খায়ে আছে আৰু ইফালে আৰু গাইজ বা পুৰা ভাত খোৱাত ব্যস্ত মই অকণমান মনে মনে ৰেকৰ্ড কৰি দিলোঁ বাই দেখিছেনে কাৰো ফালে চোৱাই নাই পুৰা খায়ে আছে আৰু গাইজ আমাৰ এতিয়া ভাত পানী খুৱাই লোৱা হৈ গ'ল আৰু এতিয়া আমি বহি আছোঁ গোটেইকেইটা আৰু অকণমান দেৰিকৈ আমি ঘৰত যাবৰে হ'ব আৰু গাইজ এতিয়া কইনাই আমাক সকলোকে গিফ্ট দি আছে আৰু আপোনালোকেতো জানে আপোনালোকেও এনেকুৱাকৈ গিফ্ট লৈ পাইছে আৰু জনাবচোন আপোনালোকে এনেকুৱা হৈ আৰু গাইজ আমাৰ সুন্নতি বিয়াখন যেনেকৈ হ'ল আপোনালোকৰ তাতো এইখিনি নিয়ম নীতি কৰেনে জনাবচোন মই হ'লে আজি ফাৰ্ষ্ট টাইম দেখিলোঁ মানে আগতে আমাৰ এনেকুৱাকৈ সুন্নতি বিয়া পতা নাছিল আৰু আমাৰ বিয়া ডাঙৰকৈ পাতিব এতিয়া প্ৰথমতে এনেকৈ সুন্নতি বিয়া পাতি ল'লে আৰু জানুৱাৰী মাহত ডাঙৰকৈ বিয়া পাতিব আপোনালোকক ভিডিঅ' দিম বাৰু তেতিয়াও
কইনাহঁতৰ ড্ৰয়িং ৰুমটো দেখুৱাই দিছোঁ আপোনালোকক। কাপোৰ কানি পালোঁ এতিয়া যাওঁ আৰু কি কৰিছে গাইছ মই গেল মানে কি কৰিছে ভিডিঅ' মই কওঁ সাবস্ক্রাইব করে দেব লাইক চ্যানেলটো সাবস্ক্রাইব করব লাইক করব আর লগৰ কমেন্ট করব কেনে হয় ভাল হয় না বেয়া হয় কি কল বাই বাই হইতে আৰু ভাগেন চ্যানেলটো পাই আগৰ ভিডিঅ' দেখিছে আপোনালোকে হাই মই তাও গিফট পালে এতিয়া যাওঁ আৰু লাগে দোয়া কৰি দিয়া ৰেডি আৰু গাইজ এতিয়া বিদায় টাইম হৈ গ'ল আৰু কইনাই দেখিছেনে বহুত বেছি কান্দিছে। আপোনালোকে সকলোৱে ছোৱালী মানুহখিনিতো ভালদৰে বুজি পায় এই টাইমখিনি কিমান বেছি বেয়া লাগে। আমাৰ কইনাই কান্দি আছে আৰু এতিয়া আমি বাটৰ পৰা লৈ আহিলোঁ গাড়ীত থৈ দিবলৈ। কপি এটা কল খাই দিছি তুমি দিছি কপি এটা কল খেলে খেলে বহুত দিছি আব্বা আছে গাইস আজি বাক কেনেকুৱা লগা হৈছে কমেন্টত জনাব। নতুন চুইদাৰ তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ আৰু বহুতখিনি দেখুৱাবলগীয়া আছে। মানে কইনা যেতিয়া আমাৰ ঘৰত আহিব সেইখিনি নিয়ম নীতি আপোনালোকক নেক্সট ভিডিঅ'ত দি দিম আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। আৰু এতিয়া আমি আহি পালোঁ আমাৰ ভৈৰৱৰ চক আৰু লগতে মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যায় কিন্তু ছাবস্ক্ৰাইবটো নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ বাই বাই, নেক্সট এটা ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ